আজি বোলে আমাৰ মাতাশ্ৰীৰ খাচী মাংস খাবলৈ মন গ'ল আৰু ইফালে মোক ক'লে যে বিৰাট ভোক লাগিছে বোলে। এতিয়া ছাগলী মাংসটো সোনকালে হৈ যোৱা মাংসটো নহয়, কিন্তু এটা উপায় আছে বিশেষ য'ত মই আপোনালোকক মাত্ৰ 10 মিনিটতে কেনেকৈ ছাগলী মাংস বনাব লাগে বনাই দেখুৱাব পাৰিম। আকৌ ছাগলী মাংসটো বনাম অমিতাৰ লগত। এইদৰে এবাৰ বনাই চাবচোন, অমিতা বেয়া পোৱা সকলো অমিতা ভাল পোৱা হৈ যাব। ইয়াৰ কাৰণে লাগিব আমাক এটা প্ৰেছাৰ কুকাৰ। প্ৰেছাৰ কুকাৰত প্ৰথমতে তেল অকণ দি লওক। গৰম তেলত ইলাচি, ডালচেনি আৰু লং দি দিয়ক। এতিয়া পিঁয়াজখিনি ভালকৈ ল' ফ্লেমত ভাজি লওক। ইয়াৰ পিছত সোৱাদ অনুসৰি নিমখ দি আনি থোৱা খাচী মাংসখিনি দি দিয়ক। ইয়াৰ পিছত খুন্দি থোৱা আদা নহৰুকণ দি পেলাই হালধি আৰু ঘৰত বনোৱা মছলাকণ দি দিয়ক। এইবোৰ দি মেলি ভালকৈ হেতাখনে লৰাই মেলি লওক। এতিয়া দি দিয়ক কাটি থোৱা অমিতা আৰু আলু কেইপিচ আৰু অলপ পিছতে বিলাহীখিনিও দি দিয়ক। তাৰ পৰা অকণমান গৰম পানী দি 8টা হুইচেল মৰাই দিয়ক। হৈ গ'ল ৰেডি আমাৰ ছাগলী মাংস। পিছে নমোৱাৰ আগত অলপ ঘিউ দি দিব, টেষ্টটো আৰু বাঢ়ি যাব। বিশ্বাস নাই যদি এবাৰ বনাই চাওক। এতিয়া মাক দিয়া আগতে মই এবাৰ টেষ্ট কৰি চাওঁ দেই।